ছাত্ৰ-ছাত্ৰীসকল, আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে ছবি চাই সাধু কোৱা। ইয়াতে কেইখনমান ধুনীয়া ছবি দিয়া আছে। ছবিকেইখনৰ পৰা আমি এটি ধুনীয়া সাধু উলিয়াব পাৰোঁ। সাধুটো মই তোমালোকক কৈ দি আছোঁ, তোমালোকে ভালদৰে শুনি যাবা। তাৰ আগতে তোমালোকে ছবিবোৰ ভালদৰে চাই লোৱা। ছবিকেইখনত আমি কি দেখিছোঁ? দুজন ল'ৰা দেখিছোঁ, এটা ভালুক আৰু এখন হাবি। এতিয়া মই এইখিনিৰ পৰা এটা তোমালোকক সাধু কৈ যাম। সাধুটোৰ আমি এটা নাম দি ল'ম। নামটো হ'ল দুই বন্ধু আৰু ভালুকৰ সাধু। প্ৰথম ছবিখনত আমি দেখিলোঁ যে দুজন বন্ধুৱে এটি লুংলুঙীয়া পথেৰে কথা পাতি আহি আছিল আৰু পথটোৰ দুয়োকাষে এখনি হাবি আছিল। সিহঁতে কথা পাতি আহি থাকোঁতে দূৰত অকণমান এটা ভালুক দেখা পালে। ভালুকটো দেখি সিহঁতৰ বৰ ভয় লাগিল। সিহঁতৰ এনেকুৱা লাগিল যেন ভালুকটো সিহঁতৰ পিনেহে আহি আছে। সিহঁতে ভয়তে কঁপিবলৈ ধৰিলে। এইবাৰ এজন বন্ধুৱে গছত উঠি গ'ল আৰু এজন বন্ধুৱে মৰাৰ ভাও জুৰিলে, কিয়নো গছত উঠা বন্ধুজনে গছত উঠিব জানিছিল বাবে সি লৰালৰিকৈ গছত উঠি গ'ল। কিন্তু মাটিত থকা বন্ধুজনে গছত উঠিব নাজানিছিল, সেইবাবে সি মৰাৰ ভাও জুৰিলে। সি ক'ৰবাত শুনিছিল যে ভালুকে হেনো মৰা বস্তু নাখায়, সেইবাবে সি সেইটো বুদ্ধিকে কৰিলে। এইবাৰ দেখিছোঁ কি ভালুকটো মৰা ভাও জুৰি থকা বন্ধুজনৰ ওচৰলৈ আহিছে আৰু কিবা কৈ থকাৰ নিচিনা লাগিছে আৰু ওপৰৰ পৰা বন্ধুজনে চাই আছে। এইবাৰ ভালুকটো গুচি গৈছে আৰু মৰাৰ ভাও জুৰি থকা বন্ধুজনে ভালুকটো গৈছেনে চাইছে। তেনেতে ওপৰৰ পৰা অন্য বন্ধুজনেও তললৈ নামি আহিছে। এইবাৰ দুজন বন্ধুৱে আকৌ কথা পাতিছে। গছৰ ওপৰত উঠা বন্ধুজনৰ মনটো কিছু সেমেকা যেনো লাগিছে। দুইজনেনো কি কথা পাতিলে? গছৰ ওপৰত উঠা বন্ধুজনে মাটিত থকা বন্ধুজনক সুধিলে যে বন্ধু, ভালুকে তোমাৰ কাণৰ কাষত কিবা কোৱা যেন লাগিল, কি ক'লে বাৰু? তেতিয়া মাটিত শুই থকা বন্ধুজনে ক'লে যে মিছা বন্ধুৰ পৰা সদায় দূৰত থাকিবা। এতিয়া গছত উঠা বন্ধুজনৰ মনটো বেয়া লাগিল, সি বৰ লাজো পালে। এতিয়া সাধুটোৰ পৰা আমি কি শিকিলোঁ বা সাধুটোৰ পৰা আমি কি পালোঁ? প্ৰকৃততে বাৰু ভালুকে সেই মাটিত পৰি থকা বন্ধুজনক তেনেকৈ কৈছিলনে? ভালুকে তেনেকৈ কোৱা নাছিল। ভালুকে আচলতে মাটিত পৰি থকা বন্ধুজন সঁচাকৈ মৰিছে নে নাই শুঙি চাইছিল, কাৰণ ভালুকে মৰা বস্তু নাখায়। আৰু যিহেতু সি মৰাৰ ভাও জুৰি আছিল, গতিকে তাৰ উশাহ নিশাহৰ কোনো উমান নাপাই ভালুকটো গুচি গৈছিল। বন্ধুজনে আচলতে তাক অলপ বেলেগকৈ কথাখিনি কৈছিল, কাৰণ তাৰ দুখ লাগিছিল। দুইজনে বন্ধু, এজনে গছত বগাব পাৰে বাবে দৌৰি বগাই গৈছিল, কিন্তু অন্যজনৰ কথা ভবা নাছিল। ইচ্ছা কৰিলে তাকো কিবা কৰি ওপৰলৈ লৈ যাব পাৰিলে হয়, নতুবা দুয়োটাই একেলগে ক'ৰবাত লুকাব পাৰিলে হয়। কিন্তু তেনে নকৰি কি কৰিছিল, সি কেৱল নিজৰ জীৱনটো বচাবৰ কাৰণে চেষ্টা কৰিছিল। তেতিয়া এই বন্ধুজনৰ বৰ দুখ লাগিছিল আৰু ভালুকে তেনেকৈ কোৱা বুলি কৈছিল। আচলতে এই সাধুটোৰ পৰা আমি এইটোৱে শিকিলোঁ যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। তুমি যদি বিপদত কাৰোবাক সহায় কৰা, তেতিয়াহে তুমি কি কৰিব পাৰিবা? তোমাৰ বন্ধুত্ব বজাই ৰাখিব পাৰিবা। এতিয়া এই সাধুটোৰ পৰা আজি আমি এইখিনিয়ে শিকিলোঁ। আগলৈ আৰু এনেকুৱা আৰু সাধু আমি শুনিম। এতিয়া এৰিছোঁ।